হাই নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আছে অলৰেডি ভিডিঅ' হ'বলৈ গৈ আছে, কিয়নো আজি মই গৈ আছোঁ মানে এনেকৈ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰাতিপুৱা প্ৰায় 6মান বজাতেই বৰষুণৰ আমেজ লৈ সেমেকা বতৰত মই গৈ আছোঁ শিৱসাগৰৰ মানে টাউনলৈ। শিৱসাগৰ টাউনত আছে সেই দৌলটো, যিটো দৌলত আমি এতিয়া গৈ আছোঁ চাকি জ্বলাবলৈ। সেই দৌলটোৰ নাম হৈছে শিৱদৌল। আজি যিহেতু সোমবাৰ, সেইটো কাৰণে মিতি আৰু মই গৈ আছোঁ শিৱসাগৰৰ শিৱদৌললৈ। ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমেজ লৈ গোটেই ৰাইডটো এনজয় কৰিবলৈ আজি মানে আপোনালোকে চাই দিব আৰু পাৰিলে মোৰ এই ভিডিঅ'বিলাকত কিছুমান লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। এতিয়া পাই গ'লোহি আমি জয়সাগৰত কি আছে বুলি ক'লে জয়সাগৰত বুজায় জয়সাগৰ পুখুৰী আছে, জয়সাগৰত দৌল আছে। মানে ইমান দৌলকেইটা ইমান ফেমাছ নহয়, তথাপি দৌল আছে। আৰু জয়সাগৰ বুলি ক'লে বিশেষকৈ পুখুৰী বুজায়। জয়সাগৰ পুখুৰী আছে, শিৱসাগৰ পুখুৰী আছে। গৈসাগৰত কি আছে বুলি ক'লে গৈসাগৰত বুজায় পুখুৰী আছে। আৰু দিখৌমুখত কি আছে বুলি ক'লে দিখৌমুখত যেনেকৈ আছে সৌৰাগুৰি চাপৰি আছে, আজান পীৰ দৰগাহ আছে। বাৰু যিয়ে নহওক বহুত কীৰ্তিচিহ্ন ভৰপূৰ আমাৰ এই জিলাখন, মানে শিৱসাগৰ জিলা। ফাইনেলি পাই গ'লোঁ শিৱসাগৰ শিৱদৌল। আপোনালোকে এয়া পাই গ'লোঁ আপোনালোকৰ সন্মুখত শিৱসাগৰৰ শিৱদৌল। ওম নমঃ শিৱায়। প্ৰভু ৰক্ষা কৰিবা আহিবলগীয়া দিনবিলাক। ভগৱানক অকণমান ভাবি ল'লোঁ যে আহিবলগীয়া দিনবিলাক যে সুখৰ শান্তি হয়, তাৰে কামনাৰে এগছি বন্তি ভগৱানৰ ওচৰত জ্বলালোঁ। ফাইনেলি আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে সহায় কৰিব। ফাইনেলি মোৰ পাছফালে বিভিন্ন মানুহ, যিহেতু সোমবাৰ সেইটো কাৰণে মন্দিৰত ৰাতিপুৱা ইমান ভিৰ হোৱা নাই, তথাপি 2-এজন ভক্ত আহিছে। আৰু মোৰ পাছফালে আছে শিৱসাগৰৰ মেইন টাউনখন, আৰু মেইন টাউনখনৰ মোৰ বেকফালে আছে শিৱসাগৰৰ পুখুৰী। আৰু আপোনালোকক পাৰিলে অলপ দেখুৱাম। আৰু এয়া পাৰ চৰাই আছে, পাৰ মানে কিছুমানে নিজৰ মংগলৰ কাৰণে নিজৰ পাৰ চৰাই আৰু মাহ প্ৰসাদ এনেকৈ ভগৱানৰ ওচৰত দিয়ে। বাৰু যিয়ে নহওক, আৰু মোৰ তললৈ আছে এখন শিৱসাগৰৰ মেইন টাউনখন, আৰু ইয়াত এখন এনেকৈ দোকান খুলিছে, আৰু চাকি বন্তি এনেকৈ দোকান খুলিছে। আৰু এতিয়া আমি যাবলৈ ল'ম। আৰু আজি ৰাতিপুৱাই একো খাই অহা নাই, সেইকাৰণে ভোকো লাগিছে, উপায় নাই। তথাপিও মিতিয়ে মোক কালি ক'লে যে ব'ল ভাই বোলে শিৱদৌলৰ পৰা আহোঁগৈ, ঘৰখনত অকণমান অপায় মংগল হৈ আছে বোলে, চাকি এগছ দি দিম। ফাইনেলি গাইজ শিৱসাগৰলৈ আহিলোঁ। আৰু শিৱসাগৰ এতিয়া শিৱদৌলত আছোঁ। আজি যিহেতু সোমবাৰ আৰু লগত আহিছে মিতিয়ে বহুত দিনৰ পৰা কৈ আছিলে যে এনেকৈ শিৱসাগৰলৈ যাম আৰু এনেকৈ শিৱ মন্দিৰ শিৱদৌললৈ যাম। আৰু ফাইনেলি আজি শিৱসাগৰ আপোনাৰ হেৰিয়ত আছোঁ, এইটো কি বুলি কয়, শিৱদৌলত আছোঁ। চাই দিব আজি ভিডিঅ'টো তামাম হ'ব। আৰু ভিডিঅ'টো মই আজি একদম এটা ভাল শিৱসাগৰ যিহেতু হেৰি হয়, সেইটো কাৰণে ভাল এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰে যেন। ফাইনেলি আমাৰ চাকি বন্তি জ্বলাই হ'ল, আৰু এতিয়া আমি ঘৰ পিনে অলপ আহিছোঁ। আৰু ঘৰ পিনে আহিছোঁ ইয়াৰ পাৰ চাহেবক বাই দি শিৱদৌলৰ মহাদেৱক বাই দি এতিয়া আমি নামি আহিছোঁ শিৱসাগৰ মেইন টাউনৰ মাজলৈ। আৰু মেইন টাউনৰ মাজৰ খটখটিকেইটা পাৰ হৈ গৈ আছোঁ। এয়া মোৰ আগত মিতি আপোনালোকে চিনি পাইছে চাগে, মোৰ ৰিলবিলাকত পায় এনেকৈ মিতিৰ আপোনালোকে ৰিলবিলাকত যিমান ভিউ চায় এনেকৈ ভিডিঅ'বিলাকত নাই। ফাইনেলি মই এতিয়া ভোক লাগিছে, মিতিক ক'লোঁ যে কিবা এটা খাব লাগে। মিতিয়ে কি কৈছে জানেনে? মিতিয়ে কৈছে বোলে কি খাবি বোলে, ক'ক' ইমান গৰম অলপ পৰিছে, আৰু ক'ক' বটল এটাকে ডাৱৰীয়া বতৰত খাই দিওঁ বোলে, ভাল লাগিব, ঠাণ্ডা খালে বোলে ভাল লাগে বুলি কৈছে মিতিয়ে। আৰু মিতিয়ে ল'বলৈ আহিলে মণিহাৰী বস্তু কিছুমান নিজৰ পত্নীলে ল'বলৈ লৈছে, চেইন আৰু কি আঙুঠি। আৰু মই কিনি ল'লোঁ খাৰু এপাত 50 টকা দি, বেছি দামী নহয় বাৰু। বহুত দিনৰ পৰা ভাবিছিলোঁ যে মই এনেকৈ হেৰি এটা পিন্ধিম বুলি খাৰু। ফাইনেলি আহি গ'লোঁ মই এতিয়া নেশ্যনেল হাইৱে। এনেকৈ বাইক চলাই আছোঁ। মোৰ আগৰ বাইকখনৰ নিচিনা এখন বাইকে কোনো পাৰফৰ্মেঞ্চ দিব পৰা নাই, তথাপিও অলপ পাৰফৰ্মেঞ্চ দিছে। তথাপিও পাৰফৰ্মেঞ্চ ইমান দিব পৰা নাই হ'লেও কিবাকিবি ভাল কৰাৰ পাছতেহে মই বাইকখন চলাব পৰা হ'ব হৈ আছে, কিন্তু দূৰ ৰাইড কৰিব নোৱাৰিম। ফাইনেলি এতিয়া এটি সুন্দৰ গানেৰে আপোনালোকক আৰু অকণমান আমোদজনক কৰিম বুলি ভাবিছোঁ। মোৰে মইনা শিৱসাগৰ আহিবা মইনা, বেটেৰী ৰিক্সাত উঠাম তেন শিৱসাগৰ আহিবা মইনা, ৰংঘৰত সোমোৱাম তেন শিৱসাগৰ আহিবা মইনা, গোটেই শিৱসাগৰৰ কীৰ্তিচিহ্ন দেখুৱাম, মোৰে মইনা দেহাজান আহিবানে আহিবানে এইকণ পাহৰি গ'লোঁ, আহিবানে কি আছিলে পাহৰি থাকিলোঁ বাৰু। যিয়ে নহওক আপোনালোকে চাই থাকক ভিডিঅ'টো। অ'কে, ফাইনেলি গাইছ আহি পালোঁ অলপ দেৰি আগত শিৱসাগৰৰ পৰা। আৰু আপোনালোকক মই দেখুৱাম মোৰ বাইকখনৰ কি অৱস্থা হ'ল। যিহেতু এইখিনি বতৰ বেয়া, তাৰ বাবে মোৰ বাইকখন অকণমান পূৰা লেতেৰা হৈ গ'ল। আৰু কিমান ৰাস্তাটো বেয়া আপোনালোকে মোৰ বাইকখন চাই অনুমান কৰিব পাৰিব। ফাইনেলি মই এতিয়া মোৰ বাইকখন দেখুৱাবলৈ আপোনালোকক আহিছোঁ। আৰু মোৰ বাইকখনৰ যিটো কণ্ডিশ্যন হৈ গ'ল,
সেইখন মানে ৱাশ্ব কৰিব লাগিব পূৰা। আৰু এয়া চব কেনেকুৱা এটা কণ্ডিশ্যন হৈ গ'ল। এইফালেও গোটেই বোকা বোকা লাগি গ'ল, এইফালেও ইঞ্জিনটোতো বোকা আৰু আৰু মদগা বোকা। আৰু মানে এখন মানে ৱাশ্ব কৰিলেহে মই চলাবলগীয়া হ'ব, নহ'লে ৱাশ্ব নকৰিলে মানে এখন চলাবলগীয়া পৰা নাযাব, কাৰণ গোটেইটো যিহেতু হেৰি লাগি আছে, এইটো কি বুলি কয়, বোকা লাগি আছে। বাৰু যিয়ে নহওক চাই লওক ভিডিঅ'টো, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কাৰণ আমাৰ শিৱসাগৰ আপোনালোকে জানে যে কিমান কীৰ্তিচিহ্ন আছে। বাৰু যিয়ে নহওক ভিডিঅ'টো যথেষ্ট দীঘল হৈছে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।